নমস্কাৰ কোকৰাঝাৰৰ কাৰিগাঁৱত মব লিঞ্চিঙত বড় যুৱক এজন নিহত হোৱাৰ লগতে সুনীল মুৰ্মু নামৰ আদিবাসী যুৱক এজনো নিহত হৈছে। মই তেখেতৰ আত্মাও স্বৰ্গবাসী হওক সেইটো আশা ৰাখিছোঁ আৰু চৰকাৰে তেওঁলোকক যাতে সাহায্য কৰে সেইটো মই আশা ৰাখিছোঁ। আৰু লগতে এই সময়ত সকলো পক্ষ ৰাইজলৈ শান্তি সম্প্ৰীতি বজাই ৰখাৰ কাৰণে আহ্বান জনাইছোঁ। আৰু এই ঘটনাৰ পিছত বিশেষকৈ বহু লোকৰ ঘৰ বাৰী জ্বলাই দিয়া হৈছে বা আক্ৰমণ প্ৰত্যাক্ৰমণৰ এটা ঘটনা সংঘটিত হোৱাৰ নিচিনা হৈছে। মই সকলো পক্ষকে সংযম আৰু ধৈৰ্য ধৰাৰ কাৰণে আহ্বান জনাইছোঁ আৰু যিসকলে দোষ কৰিছে সেইসকলক যাতে আইনীগতভাৱে ব্যৱস্থা লয় চৰকাৰে সেইটো আমি আশা ৰাখিছোঁ। আৰু বিশেষভাৱে চৰকাৰ পক্ষক আমি আহ্বান জনাইছোঁ যে বিটিচিত এই ধৰণৰ যিবিলাক ঘটনা সংঘটিত হৈ এটা গোষ্ঠী সংঘৰ্ষৰ পৰ্যায়লৈ যোৱাৰ উপক্ৰম হৈছে এইবিলাকৰ এটা উচিত তদন্ত কৰি বা ফেক্ট ফাইণ্ডিং মিছন পঠাই হ'লেও এইবিলাক কেনেকৈ ৰোধ কৰিব পাৰি তাৰ এটা দীৰ্ঘম্যাদী ব্যৱস্থা লোৱাৰ কাৰণে মই অনুৰোধ জনাইছোঁ। কাৰণ আমি দেখিছোঁ যে এই ঘটনাৰ পিছতে এটা গোষ্ঠী সংঘৰ্ষৰ পৰ্যায় পোৱাৰ নিচিনা পৰিস্থিতি হৈছে। গতিকে আহি থকা দিনতো আকৌ এনেকুৱা ধৰণৰ হয়তো ঘটনা ঘটিবও পাৰে। সেয়েহে মই চৰকাৰক অধিক সচেতন সাৱধান হোৱাৰ কাৰণে আহ্বান জনাইছোঁ।